নমস্কাৰ। গল্প আৰু উপন্যাসৰ সুৰভি অনুষ্ঠানলৈ মই উদ্দীপনাই আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি অনুগল্প উৰুকা। ৰচনা সত্যজিৎ চৌধুৰী। আজিকালি তাই একো বুজি নাপায়। উৰুকাৰ দিনা চুঙা পিঠা নোখোৱাই নেৰিলে। গাঁৱৰ পৰা ওলাই আহোঁতে আহোঁতে জয়নাথৰ সন্ধিয়া হৈ গ'ল। আজি ৰাতি ৰমলাৰ দেউতাকৰ ঘৰত উৰুকাৰ ভোজ। জয়নাথে খৰকৈ খোজকাঢ়িলে। প্ৰতি মাহতে আহিব লগা হয় গাঁৱলৈ, মাকৰ পেঞ্চনৰ পৰা ২,০০০ টকা ল'বলৈ। নহ'লে একো উপায় নাই। চহৰত বেলেগ সংসাৰ, ফ্লেট, ভাড়াঘৰ, ল'ৰাৰ ভাল স্কুলত পঢ়াৰ খৰচ। মানুহজনীয়ে প্ৰাইভেট স্কুলত চাকৰি কৰি কিমাননো পায়। দুজনৰ এই সামান্য ৰোজগাৰত এই বজাৰত তিষ্ঠি থাকিবলৈ অসুবিধা। ৰমলা আৰু টুটুলক লৈ জয়নাথৰ শহুৰৰ ঘৰ পোৱাতে খুলশালিহঁতে হুলস্থুল লগাই দিলে। শাহুৱেকৰ হাতত গণেশগুৰিৰ বজাৰৰ পৰা কিনি অনা ১,০০০ টকীয়া চিতল মাছ, দৈ টেকেলি গুজি দি ক'লে, আই, বাধা নিদিব আজি। এই মান দিয়াটো জোঁৱাইৰ কৰ্তব্য। ধন্যবাদ।